হাৱাইপুৰ ষ্টেচনত নিচেই কাষত এটা হৃদয় বিদাৰক ঘটনা আজি সংঘটিত হৈছে আৰু এজন লোকে প্ৰাণ আহুতি দিলে তীব্ৰ ট্ৰেইনৰ খুন্দাত আৰু লোকজনে ট্ৰেইনৰ খুন্দাত প্ৰাণ আহুতি দিয়াৰ পিছৰ মুহূৰ্তত তেওঁলোকৰ ঘৰৰ মানুহৰ যি হৃদয় বিদাৰক কান্দোন আৰু যি হৃদয় বিদাৰক মনৰ দুখ সঁচাকৈ বৰ চিন্তাত পৰিবলগীয়া কথা। আৰু হয়, কিছুমান কথা আছে বহুতো, কিন্তু ভাবিব নোৱাৰা আৰু চিন্তাও কৰিব নোৱাৰা। চাওকচোন এই ভিডিঅ'টো শেষলৈকে। হোজাই ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মাজত যি স্থাপিত পূব সীমান্তৰ ৰেলৱে আছে আৰু হাৱাইপুৰ ষ্টেচনৰ নিচেই কাষতে এজন লোকৰ অকাল মৃত্যু আজি দেখিবলৈ পোৱা গৈছে। আমি জানিবলৈ পোৱাৰ মতে সেই লোকজনৰ নাম হৈছে ৰবীন্দ্ৰ শইকীয়া আৰু এই ঘটনা আজি সন্ধিয়া প্ৰায় 7:30 পৰা 8 ভিতৰত সংঘটিত হৈছে। হয়, আমি জানিবলৈ পোৱাৰ মতে আগতেও এনেদৰে প্ৰাণ আহুতি দিছে এই অঞ্চলটিত তীব্ৰ বেগৰ ট্ৰেইনৰ খুন্দাত আৰু আজি ঠিক একেদৰে আৰু এজন লোকে প্ৰাণ আহুতি দিলে তীব্ৰ ট্ৰেইনৰ খুন্দাত, যাৰ নাম ৰবীন্দ্ৰ শইকীয়া। বৰ্তমান আৰক্ষী প্ৰশাসনে নিজৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে আমি জানিবলৈ পোৱাৰ মতে সেই লোকজনে হোজাই জিলাৰ বন বিভাগৰ পহৰাদাৰী হিচাপে কৰ্মৰত অৱস্থাত আছিল আৰু সেই সময়তে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি গম পোৱা গৈছে। ধন্যবাদ।